নমস্কাৰ ডিজি নিউজ আসামলৈ আপোনালোক সকলোকে মই পৰশমণি ভাগৱতী স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আপোনালোকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ডিজি নিউজ আসামৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ। ৰাজ্যত বতৰে ল'ব এক ভয়ংকৰ ৰূপ। যিকোনো মুহূৰ্ততে হ'ব পাৰে ধুমুহা। আহিব প্ৰচণ্ড বৰষুণ, প্ৰচণ্ড ধুমুহা। ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। প্ৰতি 60 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। 23খন জিলাত য়েল্লো এলাৰ্ট। যিকোনো মুহূৰ্ততেই হ'ব পাৰে ধুমুহা। ধুমুহাই নহয় বৰষুণ, শিলাবৃষ্টিৰ আশংকা কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই 23খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে। আপোনালোকলৈ লৈ আহিছোঁ এক ডাঙৰ খবৰ। ৰাজ্যত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। 14 মাৰ্চ পৰ্যন্ত হ'ব পাৰে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। জিলাসমূহ হৈছে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, মাজুলী, বিশ্বনাথত হ'ব পাৰে বৰষুণ, শিলাবৃষ্টি। আহিব পাৰে প্ৰচণ্ড ধুমুহা, শিলা বৰষুণ। সকলোকে সাৱধান হ'ব দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বসন্ত ঋতুৰ প্ৰাক মুহূৰ্তত ফল্গোৎসৱ সমাগত। বসন্তৰ আগমনত সকলোৰে মন পবিত্ৰ আৰু উৎফুল্লিত হৈ পৰে, বিশেষকৈ দোল উৎসৱৰ আনন্দত। নানা ৰঙৰ সমাহাৰে এই উৎসৱ হৈ পৰে প্ৰাণৱন্ত আৰু ৰঙীন। ৰঙৰ উৎসৱ ফাকুৱা সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি আহিছে শ্ৰীকৃষ্ণৰ দোল পূৰ্ণিমাত। ৰঙৰ উৎসৱ হোলী নগাঁও, পুৰণিগুদাম, চামগুৰি আদি ধৰ্মীয় অনুষ্ঠানসমূহতো পালন কৰাৰ আয়োজন দেখা গৈছে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰদোৱাৰ আলিপুখুৰীৰ বটদ্ৰৱা থানতো পূৰ্ব পৰম্পৰা অনুসৰি 5 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰু ফাকুৱা মহোৎসৱ ভাগ অনুষ্ঠিত কৰা হ'ব। নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামৰ দৰেই ব্ৰহ্মচাৰী আৰু বকুলতলৰ শ্ৰী শ্ৰীকৃষ্ণ মন্দিৰতো পূৰ্ব পৰম্পৰা অনুসৰি 13, 14, 15 মাৰ্চ তাৰিখত 3 দিনীয়া কাৰ্যসূচীৰে দৌলযাত্ৰা আৰু ফাকুৱা মহোৎসৱ ভাগ অনুষ্ঠিত কৰা হ'ব। নিৰ্ভৰযোগ্য শুদ্ধ তথ্য পাবৰ বাবে চাই থাকক ডিজি নিউজ আসাম।